নমস্কাৰ বন্ধুসকল, পুনৰবাৰ তোমালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। আৰু আগৰ ভিডিঅ'বোৰৰ নিচিনাকৈ আকৌ এবাৰ লৈ আহিছোঁ তোমালোকৰ ওচৰত 11টা আমেজিং ফেক্টৰ ভিডিঅ'লৈ। আগৰ ভিডিঅ'বোৰৰ নিচিনাকৈ আমি এইটো ভিডিঅ'টো 11টা এনেকুৱা আমেজিং ফেক্টৰ বিষয়ে আলোচনা কৰিম যাৰ বিষয়ে হয়তো তোমালোকে আগতে জনা নাছিলা। আৰু কথাবোৰ জানি তোমালোকে আচৰিত হ'বা, যেনে পৃথিৱীত প্ৰতি বছৰে কোন জন্তুৱে মানুহক বেছিকৈ মাৰে আৰু কোনটো ফল খালে আমাৰ মনটো ভাল কৰিব পাৰি আৰু কোনজোপা গছত 3 ধৰণৰ বেলেগ বেলেগ ফল লাগে আৰু লগতে পৃথিৱীত আটাইতকৈ বেছি ইনকাম কৰা চিনেমাখনৰ নাম কি আৰু বহুতো আমেজিং ফেক্টৰ বিষয়ে জানিবলৈ তোমালোকে এই ভিডিঅ'টো শেষলৈকে চাবা আৰু ভাল লাগিলে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত সহায় কৰিবা। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আমাৰ এই ইউটিউব চেনেলৰ ইন্ট্ৰ'টো লগাই লওঁ। নম্বৰ 1, বন্ধুসকল, পৃথিৱীত যিমান বাইক বনোৱা কোম্পানী আছে তাৰে আটাইতকৈ বেছি বাইক বনোৱা কোম্পানীটো হৈছে আমাৰ ভাৰতৰ হিৰো কোম্পানী। হিৰো কোম্পানীৰ ওচৰত পৃথিৱীৰ 48% বাইকৰ বজাৰ আছে। নম্বৰ 2, বন্ধুসকল, ভিডিঅ' গেমৰ ভিতৰত GTA 5 নামৰ ভিডিঅ' গেমটোৱে ৰিলিজ হোৱা 3 দিনৰ ভিতৰতে 1 বিলিয়ন অৰ্থাৎ 7,000 কোটি টকা ইনকম কৰা একমাত্ৰ ভিডিঅ' গেম। নম্বৰ 3, বন্ধুসকল, মৰুভূমিত চেল টাৱাৰবিলাকৰ গৰমত বেয়া হৈ যায় আৰু তাৰ কাৰণে চেল টাৱাৰ কোম্পানীবোৰে এনেকৈ গছত চেল টাৱাৰবোৰ লগাই দিয়ে যাতে গছৰ ছাঁত ঠাণ্ডা হৈ থাকে। নম্বৰ 4, বন্ধুসকল, এডিডাছ কোম্পানীয়ে সাগৰত পৰি থকা প্লাষ্টিকৰ পৰা জোতা বনোৱাত ব্যৱহাৰ কৰে আৰু একযোৰ জোতা বনাবলৈ 11টা প্লাষ্টিক বটলৰ প্ৰয়োজন হয় আৰু 2017 চনৰ পৰা এডিডাছে 10 লাখ যোৰ জোতা বিক্ৰীও কৰিছে। নম্বৰ 5, বন্ধুসকল, তোমালোকে গল্ফ বল দেখিছানে? যদি দেখিছা তেন্তে তাত মন কৰিবা বলটোত কিছুমান সৰু সৰু গাঁত থাকে আৰু এই সৰু সৰু গাঁতৰ সংখ্যা হ'ল 336টা। ইমান সৰু বলটোত ইমানকৈ গাঁত থাকে। নম্বৰ 6, বন্ধুসকল, টিবেটত এখন গাঁও আছে যি দেখিবলৈ এনেকুৱা। এই গাঁওখন পাহাৰত বনোৱা আছে আৰু ই দেখিবলৈ বহুত ধুনীয়া। তোমালোকে ফটোত দেখি গম পাইছা চাগে। নম্বৰ 7, বন্ধুসকল, এই পৃথিৱীত এতিয়ালৈকে আটাইতকৈ বেছি ইনকম কৰা চিনেমাখনৰ নাম হৈছে এভেঞ্জাৰ এণ্ড গেম, যি প্ৰায় 18,000 কোটি টকা ইনকম কৰিছিল। নম্বৰ 8, বন্ধুসকল, যদি তোমালোকক কেতিয়াবা খং বা আমনি লাগে তেন্তে তোমালোকে যদি কল খোৱা তেন্তে তোমালোকৰ মন ভাল হৈ যাব। নম্বৰ 9, বন্ধুসকল, বৈজ্ঞানিকসকলৰ মতে তোমালোকে যি ডাৱৰ আকাশত দেখা তাৰে অলপ অংশৰ ওজন, যেনেকৈ তোমালোকে এই ফটোত দেখিছা, এই ডাৱৰৰ ওজন 500 টন অৰ্থাৎ 400 ট্ৰাকৰ ওজনৰ সমান থাকে। নম্বৰ 10, বন্ধুসকল, এজোপা গছ আছে যাৰ নাম হ'ল চালাড ট্ৰী আৰু এনেকুৱা গছত একে সময়তে 3 বিধকৈ বেছি ফল লাগে। এই গছবোৰক গ্ৰেফটিন টেকন'লজিৰ সহায়ত 3 বিধকৈ বেলেগ বেলেগ প্ৰকাৰৰ ফল লগোৱা হয়। নম্বৰ 11, বন্ধুসকল, এই পৃথিৱীত মহে প্ৰতি বছৰে 10 লাখকৈ বেছি মানুহ মাৰে আৰু এই সংখ্যা এতিয়ালৈকে যিমান যুদ্ধত মানুহ মৰিছে তাতকৈ বেছি। চ' বন্ধুসকল, আজিৰ এই 11টা আমেজিং ফেক্টৰ বিষয়ে জানি তোমালোকক কেনেকুৱা লাগিল কমেণ্টত জনাবা আৰু ভিডিঅ'টো যদি ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যোৱাত সহায় কৰিবা। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱা আশাৰে ধন্যবাদ।